গাইজ আজি আহিছোঁ ফেঞ্চি বজাৰত থকা চাৰ্চলৈ, যিটো লক্ষী কেবিনখন পাৰ হৈ আপোনালোকে লেফ্ট চাইডে দেখা হ'ব। আপোনালোককো বহুত খ্ৰীষ্টমাছৰ আজি শুভেচ্ছা জনালোঁ। মই আৰু মোৰ লগৰজন আহিলোঁ। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, এবাৰ আপোনালোকে চাওকচোন। বহুতে ধুনীয়াকৈ ফটো উঠিছে। আমি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত সোমাই অহাৰ লগে লগে এটা ইমান ধুনীয়া পৰিৱেশ দেখা পালোঁ। চাওকচোন কি ধুনীয়া লাগিছে একদম। ইফালে পুৰা ধুনীয়াকৈ খ্ৰীষ্টমাছ ট্ৰিডালো সজাইছে লাইটেদি। এইটো হৈছে মেইন চাৰ্চ। আগৰফালে সকলোৱে মমবাতি জ্বলাইছে। আপোনালোকে কোনে আজি ফেঞ্চি বজাৰৰ এই চাৰ্চটোলৈকে আহিছিলে এবাৰ কমেণ্ট কৰিবচোন। বহুত মানুহতো চিটি চেণ্টাৰলৈ গৈছে, আমিও গৈছিলোঁ। তাৰে ভিডিঅ' আপলোড কৰিম, আপোনালোকে পাব। মই আৰু মোৰ লগৰজনে অকণমান ফটো চটো উঠিলোঁ। এইফালে ষ্টাৰটো থৈ দিয়া আছে, ষ্টাৰটোত ধুনীয়াকৈ লাইট জ্বলাই থৈ দিয়া আছে। এইফালে যীশুখ্ৰীষ্টৰ ফটোখনতো ধুনীয়াকৈ লাইটিং কৰি দিয়া হৈছে। কি সুন্দৰ দেখা গৈছে একদম। এইটো চাৰ্চৰ ভিতৰৰ ফালে যোৱা ৰাস্তা। মই আৰু মোৰ লগৰজনে অলপমান ৰখি পেলাই কথা বতৰা পাতিলোঁ, কিন্তু মানুহ হৈছে যে ইমান মানুহ হৈছে। এইকেইটা লাইট আৰু বেছি ধুনীয়া লাগিছে। আজিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।